কৃষ্ণ আদি হৈত যুগে শুদ্ধ ধৰ্ম আছিলে কমাত্ৰ হৰি নাম দেৱ হবে গুপ্ত কৰিলে কৰি কপট হেন হৰি নাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলে ও শ্ৰীমন্ত শংকৰে ভাঙিলে সবাৰো পট কৃষ্ণ কৃষ্ণ শংকৰ গুৰু সোণৰ পালেং পাৰি থৈছো তুমি শুবলৈ মাধৱ গুৰু ফুলৰ মালা গাঁঠি থৈছো পিন্ধাই দিবলৈ বৰদোৱা বৰপেটা বৈকুণ্ঠপুৰী কাশী গয়া মথুৰালৈ যাব নোৱাৰি ৰাম ৰাম শংকৰ গুৰু সোণৰ পালেং পাৰি থৈছো তুমি শুবলৈ মাধৱ গুৰু ফুলৰ মালা গাঁঠি থৈছো পিন্ধাই দিবলৈ বৰদোৱা বৰপেটা বৈকুণ্ঠপুৰী কাশী গয়া মথুৰালৈ যাব নোৱাৰি জয় জয় বত্ৰদুৱাৰ বৈকুণ্ঠ দুতয় হেহি স্থানে নিজ গুৰু ভৈলন্ত উদয় হেহি স্থানে নিজ গুৰু পাতিলন্ত পাত ৰাম নাম মহাৰত্ন বেহাইলন্ত হাত ৰাম ৰাম শংকৰ গুৰু সোণৰ পালেং পাৰি থৈছো তুমি শুবলৈ মাধৱ গুৰু ফুলৰ মালা গাঁঠি থৈছো পিন্ধাই দিবলৈ বৰপেটা বৰদোৱা বৈকুণ্ঠপুৰী কাশী গয়া মথুৰালৈ যাব নোৱাৰি মধ্যপদশিলা প্ৰভু দক্ষিণে নামঘৰ মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ দক্ষিণে যাতাৰ দৌল পুৰুষ নিৰ্মিলা হাতু বৈকুণ্ঠৰ চিহ্ন আকিয়া দেখাইলা ৰাম ৰাম শংকৰ গুৰু
পাৰি থৈছোঁ তুমি শুবলৈ মাধৱ গুৰু ঐ ফুলৰ মালা গাঁঠি থৈছোঁ পিন্ধাই দিবলৈ বৰদোৱা বৰপেটা বৈকুণ্ঠপুৰী কাশী গয়া মথুৰালৈ যাব নোৱাৰি বান্ধৱ কৃষ্ণ এৰাম পশ্চিমেহি লিখা বৃক্ষ হালিয়া ছয় ও তাহাতে আউজি গুৰু পুস্তকলি ক্ষয়ে ৰাম ৰাম শংকৰ আমাৰ হীৰৰ মুকুট মাধৱ গলৰ মণি দুয়োজনাই আনি দিলে ৰাম কৃষ্ণ বাণী ৰাম ৰাম শংকৰ আমাৰ হীৰৰ মুকুট মাধৱ গলৰ মণি দুয়োজনাই আনি দিলে ৰাম কৃষ্ণ বাণী ৰাম ৰাম উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাত্ৰি নমাইলন্ত শ্ৰীমন্ত শংকৰ ৰাম ৰাম শংকৰ আমাৰ হীৰৰ মুকুট মাধৱ গলৰ মণি দুয়োজনাই আনি দিলে ৰাম কৃষ্ণ বাণী ৰাম ৰাম চাৰিফালে চাৰি হাতী মহাভক্তগণ চৈধ্যয় প্ৰসংগ কৰে নামৰ কীৰ্তন ৰাম ৰাম শংকৰ আমাৰ হীৰৰ মুকুট মাধৱ গলৰ মণি দুয়োজনাই আনি দিলে ৰাম কৃষ্ণ বাণী ৰাম ৰাম বান্ধৱ কৃষ্ণ শংকৰ সূৰ্য মাধৱ চন্দ্ৰই জগত পোহৰালে দুয়োজনে একেলগে ধৰ্ম প্ৰচাৰিলে ৰাম ৰাম শংকৰ সূৰ্য মাধৱ চন্দ্ৰই জগত পোহৰালে দুয়োজনে একেলগে ধৰ্ম প্ৰচাৰিলে সেই স্থানে নিজ গুৰু কৰিলন্ত বাস কহয় পুৰুষোত্তম দাসৰো দাসৰ শংকৰ সূৰ্য মাধৱ চন্দ্ৰই জগত পোহৰালে দুয়োজনে একেলগে ধৰ্ম প্ৰচাৰিলে কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ ও ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম কৃষ্ণ নামভাগি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি চেনেলটি আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ।